অধিষ্ঠিত হৈ আছে। মই ক'ব খোজোঁ আপোনালোকে যদি সঁচা অৰ্থতে কচামুখী জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰে, কচামুখী জনগোষ্ঠীৰ জাতীয় সমস্যা সমাধান বিচাৰে, তেতিয়াহ'লে তাৎক্ষণিকভাৱে আপোনালোকে KAC বা KRDCৰ আপোনালোকৰ যিবিলাক বিষয়বব আছে সেইবিলাক ত্যাগ কৰি আহি ৰাজপথত ওলাই আহি কচামুখী জনগোষ্ঠীৰ জনজাতিৰ সপক্ষে আপোনালোকে মাত মাতক। যদি নামাতে তেতিয়াহ'লে দেখিম যে আপোনালোকে কচামুখী জনগোষ্ঠীক ঢাল হিচাপে ব্যৱহাৰ কৰি কচামুখীৰ আৱেগ আৰু অনুভূতিক ব্যৱহাৰ কৰি আপোনালোকে আজি KACৰ অন্তৰ্ভুক্ত হৈছে বা আজি KRDCৰ অন্তৰ্ভুক্ত হৈ আছে। যে এই ধৰণৰ দুমুখীয়া যদি চৰিত্ৰটো আপোনালোকে বজাই ৰাখে তেতিয়াহ'লে কচামুখী জনগোষ্ঠীক পূৰ্বে যেনেকৈ চৰকাৰবিলাকে কচামুখী প্ৰতাৰণা বঞ্চনা কৰি আছে আৰু বৰ্তমান কেন্দ্ৰ ৰাজ্যৰ অধিষ্ঠিত চৰকাৰখনেও কচামুখীসকলক প্ৰতাৰণা বঞ্চনা কৰি থাকিব, তাৰ কোনো বিকল্প নাই। গতিকে এই মুহূৰ্তত মই কচামুখী জনসাধাৰণলৈ এটা মই আহ্বান জনাইছোঁ যে এতিয়া আৰু দল সংগঠনৰ মুখলৈ চাব নালাগে। সঁচা অৰ্থতে আমি জনজাতিকৰণ বিচাৰিছোঁ, তেতিয়া স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিব লাগে আৰু কেন্দ্ৰীয় ৰাজ্য চৰকাৰক বাধ্য কৰিব লাগে। যদি আগন্তুক লোকসভা নিৰ্বাচনৰ আগতেই কচামুখীসকলক জনজাতিকৰণ নকৰে তেতিয়াহ'লে আমি BJP দলক প্ৰত্যাখ্যান কৰিম। আৰু মই ভাবোঁ যিবিলাক আত্মসন্মানবোধ থকা মানে কচামুখী লোক BJP দলৰ আছে তেওঁলোকে জাতিৰ স্বাৰ্থত তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব লাগে, চলাই আহিব লাগে। আনকি কচামুখী অধ্যুষিত অঞ্চলবিলাকত BJP যাতে সভা সমিতি কৰিব নোৱাৰে এনেকুৱা ধৰণৰ এটা আমি পদক্ষেপ ল'ব লাগে। কাৰণ যদি এনেকুৱা ধৰণৰ পদক্ষেপ আমি নলওঁ চৰকাৰখনৰ গাল নেৰিব। তেওঁলোকে কচামুখীসকলৰ নেতাসকলক নিৰ্বাচন আহিলে তেওঁলোকে কিনা পিছাৰ ৰাজনীতি যদি সন্তুষ্ট কৰি থাকিব। এইটোতো কথা আজি বহু বছৰৰ পৰা আমি দেখি আছোঁ। কচামুখী সন্মিলনীৰ তদান্তি নেতাসকলে এফালে জনজাতিকৰণৰ কথা কয়, আনহাতে নতুন দিল্লীৰ দিছপুৰত গৈ পেলাই তেওঁলোকে টিকেটৰ দৰ দাম কৰি থাকে। আৰু আজিও একে ধৰণৰ কথা হৈছে। এফালে আমি জনজাতিকৰণৰ বিৰোধিতা কৰোঁ, আমি চৰকাৰক গালি পাৰোঁ, আনহাতে আমি মানে ৰাতি ৰাতি মন্ত্ৰী বিধায়ক আৰু ৰাজনৈতিক দলৰ মানে ঘৰত গৈ পেলাই ড্ৰয়িং ৰুমত আমি মানে আড্ডা মাৰি থাকোঁ। এই ধৰণৰ দুমুখীয়া এই ধৰণৰ ফাঁকিবাজ মানে চৰিত্ৰ যদি আমি বজাই ৰাখোঁ বা এনেকুৱা ধৰণৰ ফাঁকিবাজি ৰাজনীতিৰ পৰা আমি লোকসকলৰ ওপৰত যদি কচামুখী ভৱিষ্যত আমি কিবা পাম বুলি আশা কৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে কচামুখী জনসাধাৰণ আগতে বা বৰ্তমান যিধৰণে আমি প্ৰতাৰিত হৈছোঁ আমি ভৱিষ্যতেও একেধৰণে আমি প্ৰতাৰণা আৰু বঞ্চনাৰ সন্মুখীন হৈ থাকিম।